হে এভৰিৱান, মই আপোনালোকক বস্তু এটা দেখাম দেই। বস্তু দেখাম মানে কি হৈছে, এতিয়াতো জানে আপোনালোকে প্ৰায়ভাগ স্কুলৰ, প্ৰায়ভাগ মানে নহয় চবৰ স্কুলৰে ফাইনেল এক্সাম শেষ কৰি পেলাই ৰিজাল্ট দি পেলি এতিয়া এপ্ৰিলৰ পৰা নতুন ছেশ্যন ষ্টাৰ্ট হৈছে। মই আপোনালোকক বহী এখন দেখাম, অসমীয়া বহী। তাত মানে এইটো ফকৰা যোজনাটো মানে বহলাই লিখিব আহিছে। তাত আহিছে মানে উপকাৰীক অজগৰে খায়। সেই এতিয়া মই নেদেখাওঁ কোন হয় কি হয়, কোন স্কুলৰ হয় ষ্টুডেণ্টটো, কিন্তু মই লিখাটো পালোঁ। এতিয়া মই দেখাম আপোনালোকে স্পেলিংখিনি চাব দেই, আৰু মই পঢ়িও নাম আপোনালোকে চাব। এইটো আহিছে, এইটো উপকাৰীক অজগৰে খায়। এইটো উপকাৰীক অজগৰে খাই লিখিছে। অজগৰ এটা শক্তিশালী, মানে শক্তিশালী হ'ব লাগে, এইটো শক্তিশালী সাপ। অজগৰে কাকো ভয় নকৰে। অজগৰৰ ভোক লাগিলে কোনোৰে, মানে এইটো কাকোৰে হ'ব লাগিছে, কাকোৰে নেৰে। যদি আমি নাক নহয় তাক হ'ব লাগে। যদি আমি তাক সৰুৰে পৰাও পালন কৰোঁ, সি আমাক ভোক লাগিলে খাই পেলাবও নহয়, পালাব। আমি যদি নাক লিখিছে, আমি যদি তাক সহায়ো কৰোঁ, সি আমাৰ বেয়ায়ে ভাবিব। এনেদৰে কেতিয়াবা কেইটামান মানুহ থাকে, যোনে আমি তাৰ ভাল কৰিলেও সি আমাৰ বেয়া ভাবি থাকে। আমি এনেকুৱা মানুহৰ পৰা দূৰ থাকিব লাগে। দেখিলে স্পেলিংটো সাংঘাতিক লিখিছে। সি বুজিছে ঠিকে কথাটো, কিন্তু সি প্ৰথমে ইন্ট্ৰডাকশ্যনটো মানে অজগৰৰ ইন্ট্ৰডাকশ্যনটো মজা দিছে। মই মানে তাকে এখন পাই মেলি পঢ়ি আছোঁ। এতিয়া কি হ'বগে, আমাৰ অসমীয়া ভাষাটো থাকিবগৈনে বাৰু ৰাইজ।